নমস্কাৰ মই তন্বিতা ভৰদ্বাজ আটাইলৈ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আবৃত্তি কৰিবলৈ লৈছোঁ কবি চন্দ্ৰধৰ বৰুৱাৰ কবিতা অসমীয়া ভাষা প্ৰায় 1927 চন মানতে অসমীয়া ভাষাক লৈ ব্যংগাত্মকভাৱে লিখা এটি কবিতা আজিও কেনেধৰণে প্ৰাসংগিক শুনোচোন আহক ডেম অসমীয়া নোৱাৰি লিখিব গো টু ডেভিল হওক ইংৰাজী আইডিয়া এক্সপ্ৰেছ নহয় নাই ৱৰ্ডৰ ষ্টক কোৱাৰ্টাৰ আৱাৰ ব্ৰেইন খটালো মিছাতে কৰিলো ট্ৰাই কটা কুটা কৰি এপিঠি কাগজ স্পইল কৰিলো হাই লেটেৰা গ্ৰামাৰ প্ৰনাউন্সিয়েশ্যন কিবা কিবি বাং বিং ফিগাৰ নাই ফ্ৰেজ ইডিএম অফুলি ৱান্টিং বানানৰ আউল নাভাগে নিচিগে ভাবা মানে বাঢ়ি যায় হাই থটবোৰ লিখি দিবলৈ এটি কথাও নাই নাইচ পিকচাৰ কঠুৱা কথাৰে লিখিলে কঠুৱা হ'ব ফাইন ফাইন ভাব নোৱাৰি মিছাতে পানীত পৰিব দিব কোনে ক'ব পাৰে লেখা বেয়া হয় লিখিব নেজানো গুণে মোৰ দুখ নাই ভাষাটোহে বেয়া জনালোকে তাক জানে ABC পঢ়িলো কলেজ ঘেলালো পৰীক্ষা কৰিলো পাছ টোপোলা টোপোলা বেতন ভুগিছো দিনেও খেলিছো তাছ কোনে ছুটি ল'ব প্ৰমোশ্যন পাম ইয়াৰো ৰাখিছো বুজ তেওঁ যদি মোক নজনা বুলিবা তুমি এটা গ্ৰেট গুজ বয়স বাঢ়িলে পেঞ্চন লৈ ভেমত উফন খাম মিটিঙত চকী আগত নাপালে খাওঁতে উভতি যাম নেষ্টি ভাষাৰ কথাও নেভাবো ৱেষ্ট নকৰোঁ কাল লোকৰ জগৰ খুচৰি খুচৰি ছ'চাইটি কৰিম ভাল ডেম অসমীয়া নুশুনো নপঢ়ো নেলেখো নধৰো কাপ নাম শুনিলেও ডেম ডেম বুলি দূৰতে ধৰিম জাপ ধন্যবাদ